সকলোলৈকে নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই ৰাতিপুৱাই উঠি শেৱালি ফুল বুটলিবলৈ গ'লোঁ আৰু শেৱালি ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছিল, তলতো পৰি আছিল। মই ভাবিলোঁ শেৱালি ফুলখিনি বুটলি লওঁ আৰু বুটলাৰ পিছত মই সৰুকৈ এটা ৰেচিপি বনাম, মানে শেৱালি ফুলৰ ভাজি বনাম বুলি ভাবিলোঁ। আৰু ভাবিলোঁ যেতিয়া মই ভাজি বা ৰেচিপিটো বনামেই, আপোনালোকক নেদেখুৱাইনো কেনেকৈ থাকিব পাৰোঁ। সেয়েহে এই ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই কেনে পালে শেষত জনাবচোন। আৰু আপোনালোকে শেৱালি ফুলৰ কি ৰেচিপি বনায় সেয়াও জনাব, ময়ো ট্ৰাই কৰিম জনাই নজনাই। আৰু আপোনালোকে শেৱালি ফুল খাই কিমান ভাল পায় সেয়াও জনাব। আৰু অন্য ধৰণৰ তিতা ধৰক ভাত তিতা কেৰেলা, ভেকুৰী তিতা ভাল পায়নে জনাবচোন। মোৰো কিন্তু তিতা বহুত প্ৰিয়। আৰু শেৱালি ফুলখিনি আনি পেলাই মই ধুই ল'লোঁ। ধোৱাৰ পিছত পানীখিনি নিগৰিবলৈ দিলোঁ। তাৰপিছত আৰু ভাজি বনাবলৈ যিখিনি প্ৰয়োজন হয় বস্তু সেইখিনি মই যোগাৰ কৰি ল'লোঁ। ইয়াত ধৰক পিঁয়াজ এটা কাটি ল'লোঁ, তাৰপিছত আলু এটা বইল কৰি পেলাই টুকুৰা টুকুৰকৈ কাটিলোঁ, জলকীয়া এটাও কাটি ল'লোঁ আৰু আদা নহৰু পেষ্ট অকণমানো মই লৈছোঁ। আৰু কেৰাহী এখনত তেল অকণমানহে দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ দি দিলোঁ তাত। পিঁয়াজটো কোমল হোৱাৰ পিছত কটা জলকীয়াটো দি দিম। জলকীয়াটো দিয়াৰ পিছত আদা নহৰু পেষ্ট কৰি থৈছিলোঁ যে সেইখিনি দি দিম। আৰু এই তিনিওবিধ সামগ্ৰী মিলি যোৱাৰ পিছত বইল কৰি যি কাটি থৈছিলোঁ আলু সেয়া দি দিম। আৰু বহুত টাইম নালাগে ভাজিবলৈ, যিহেতু আলুখিনি বইলে কৰি থোৱা আছে। আলুখিনি অকণমান ভাঙি ল'ম। ভাঙি লোৱাৰ পিছত মই তাত ফুলখিনি দি দিম। ফুলখিনি দিয়াৰ পিছত আৰু 5 মিনিটমান ভাজিলেও হ'ব। গেছৰ ফ্লেমটো খালি আমি কমাই ল'ব লাগিব। আৰু ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নাই, অকণমান ধনিয়া গুড়িহে দিছোঁ, যিহেতু শেৱালি ফুল ঔষধিযুক্ত হয়। আমাৰ শেৱালি ফুল আমাৰ কাৰণে উপকাৰী, সকলোৱে স্বাস্থ্যৰ কাৰণে উপকাৰী, ডাঙৰৰ পৰা সৰু ল'ৰা ছোৱালীৰ কাৰণে। বিশেষকৈ সৰু ল'ৰা ছোৱালীক আমি খোৱাবই লাগে, কৃমি পেলু নাশ। চৰ্দি কাহ আৰু এলাৰ্জিও শেৱালি ফুলে ভাল কৰে। আৰু আমি এই শেৱালি ফুল শুকুৱাইও থ'ব পাৰোঁ, তেতিয়া মাজে মাজে আমি ধৰক খাই থাকিব পাৰোঁ। বিভিন্ন ধৰণে ধৰক খাৰ দিও খাব পাৰোঁ আৰু এনেকৈ ভাজিও খাব পাৰোঁ, বৰ বনায়ো খাব পাৰোঁ। ই একো বেয়া নহয় শেৱালি ফুল তেনেধৰণে শুকুৱাই থ'লে। আৰু এনেধৰণে কম জুইত বনাই আমি নমাই থ'ম। তাৰপিছত ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰি মই গেছটো অফ কৰি দিলোঁ। আৰু এতিয়া কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কিমান ভাল পায় সেইটোও জনাব। আৰু ইয়াত দেখিছে এনেকুৱা হৈছে, ভাল হৈছেনে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।